শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল আপুনি জানেনে? আপোনাৰ অপচন 1865 চন, 1765 চন, 1860 চন আৰু 1755 চন। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব 1765 চন। অসমৰ কোনখন ঠাইত তৈল নগৰী নামেৰে জনা যায় আপুনি জানেনে? আপোনাৰ অপচন ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ আৰু ডিগবৈ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল আপুনি জানেনে? আপোনাৰ অপচন 1752 চন, 1750 চন, 1751 চন আৰু 1755 চন। ইয়াৰ উত্তৰটো জনাৰ আগত আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। ছাবস্ক্ৰাইবটো কৰি থ'লে মই যেতিয়া ভিডিঅ' আপলোড কৰিম পোনপ্ৰথমতে আপুনি পাব। ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ শিৱদৌল। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব 1752 চন। কামাখ্যা মন্দিৰটোৰ গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব সৌভাগ্যকুণ্ড পুখুৰী।